আগতে দেখা পাইছে যে সেই বিজেপি ফেচিবাদী চৰকাৰখনে বিৰুদ্ধে এই কা যোনটো বলবৎ কৰিলে হুমকাৰ দি থকাৰ পিছত অসমৰ ৰাইজৰ কথা তেওঁলোকে নুশুনিলে সেইকাৰণে আজি আমি উচুকা তৰ্কৰ পৰা আৰু যুৱ ছাত্ৰ পৰিষদৰ পৰা আজি হাওৰাঘাটত আজি তেওঁলোকৰ 3জনৰ প্ৰতিমূৰ্তি ৰাখ কৰা হৈছে কাৰণ আমি ক'ব বিচাৰোঁ যে কা অসমত কেতিয়াও মানি লোৱা নহ'ব আৰু মানি লোৱা নহয় আৰু অসম এখন চৰণীয়া পথাৰ নহয় যোনে তোনে আহি ইয়াত যি টি মই বতলি কৰিব সেইকাৰণে আমি এই আপোনালোকৰ যোগেদি ক'ব বিচাৰোঁ যে এই বিজেপি চৰকাৰ এই বিজেপি বিচলীয়া ফেচিবাদী চৰকাৰ কাৰণ জাতি মাটি ভেটি কোৱা চৰকাৰখনে আজি অসমৰ খিলঞ্জীয়াৰ ওপৰত তেওঁলোকে যোনটো বৰ অত্যাচাৰ কৰিছে সেইটো আমি কেতিয়াও তীব্ৰতাভাৱে আমি মানে গৰিহণা দিছোঁ আৰু অনাগত দিনত যদি যদি অতি সোনকালে যদি বাতিল নকৰে তেতিয়াহ'লে আমি তীব্ৰত আন্দোলন হ'ব গণতান্ত্ৰিক আন্দোলন হ'ব তেওঁলোকে যিমান মিলিটাৰী ফ'ৰ্চ যিমান যি নলগাওক কিয় আমি ৰাজপথৰ আন্দোলন আৰু তীব্ৰত কৰিম বুলি আমি আজি এই আপোনালোকৰ যোগেদি এই ৰাজপথ আন্দোলনৰ পৰা তেওঁলোকক হুমকাৰ দিব বিচাৰোঁ এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনক আৰু আমি ক'ব বিচাৰোঁ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ যোনটো মই মতালি অসমৰ প্ৰতি তেওঁলোকে অতিয়াই এইটো বন্ধ কৰিব লাগে বুলি আমি আপোনালোকৰ যোগেদি দাবী জনাব বিচাৰিছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কাৰ্বি আংলং জিলা ছাত্ৰ উচুকাৰ সৌজন্যত আজি আমি পুতলিকা দাহ কাৰ্যসূচীয়ে অনুষ্ঠিত কৰিছোঁ আমি 2019 চনৰ পৰাই গণতান্ত্ৰিক আন্দোলনখন অব্যাহত ৰাখিছিলোঁ কা আন্দোলনত আমাৰ 5 শ্বহীদ হ'ল কা আন্দোলনতে তাৰ বাবে আমি হেমন্ত বিশ্ব শৰ্মাক জগৰীয়া কৰিব বিচাৰিছোঁ আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰখনক আমি ক'ব খোজোঁ যে অসমখন এখন চৰণীয়া পথাৰ নহয় যে তেওঁলোকে অসমখনক ডাষ্টবিনৰ দৰে ব্যৱহাৰ কৰিব আমি পূৰ্বৰ পৰাই যুৱ ছাত্ৰ পৰিষদৰ দাবী আছিল যে ইনাৰ লাইন পাৰ্মিট এই ইনাৰ লাইন পাৰ্মিটখন যদি আজি তেওঁলোকে লাগু কৰা হয় তেনেহ'লে বহিৰাগত আজি এই আমাৰ অসমখনত তেওঁলোকে স্থান দিব নোৱাৰিলে হয় সেইকাৰণে আমি কৈ আছোঁ কা আমি কেতিয়াও মানা নাছিলোঁ আৰু নামানো কাখন যদি উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে যদি বেয়া হয় আৰু আপোনাৰ কাৰ্বি আংলঙৰ ডিমা হাছাও আৰু নাগালেণ্ডৰ কাৰণে যদি বেয়া হয় তেনেহ'লে অসমৰ কাৰণে কেনেকুৱাকৈ কাখন ভাল তেওঁলোকে সেই উত্তৰ আমাক দিয়ক আৰু আইনীগত যুঁজো আমাৰ চলি আছে আৰু ৰাজপথৰ আন্দোলনো আমাৰ চলি যাব গণতান্ত্ৰিকভাৱে জয় আই অসম।